যত নিগদতি অকুনি বালক মূল্য হে বচন সম্প্ৰতি ঐ অলপ মাতে ৰখানো কেৱা হে কৰিলি পূৰ্ব মুত মহিলা জাত ইতি যে আনন্দিত ইটো ও ডাকি ফুট গলে বৰ এই পাৰিবে মুত পাৰি কতি অতনু এই হইবে কণা ৰদন নাম অতি পৰোপ জগত পবিত্ৰ কৰি এই ফুৰিবি নিৰন্তৰ আকাশ পথৰ আগৰ পৰা ভগৱন্ত প্ৰভুৱে নাৰদক কৈছে যে তই পঞ্চবৰ্ষৰ অবুধ চাৱা নাছিলি যেতিয়া বাৰিষা বঞ্চিবৰ কাৰণে 4জন সৈন্যাসী তহঁতৰ ঘৰলৈ গৈছিল যেতিয়া ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন কথোপকথন শুনিছিলি তেতিয়া তোৰ এতেকতে দৃঢ়মতি মুত হৰিলা জাত গতিকে এতিয়া তোৰ এই দাসীৰ পুত্ৰ যিটো কলেবৰ মানে শৰীৰ এই শৰীৰটো তোৰ এতিয়া তাৰমানে বিনাশ হ'ব শৰীৰটো পৰিব আৰু এতেকতে দৃঢ়মতি মুত হৰিলা জাত তেজীয়া নিন্দিত ইটো দাসী সুত কলেবৰ যে এই দেহটো দিয়াৰ পিছত কি হ'ব বোলে এটা দিব্য ৰূপৰ তাৰমানে দিব্য ৰূপ ধৰ মোৰ দৰে এজন তাৰমানে বৰ সুন্দৰ তাৰমানে তই চেহেৰা তাৰমানে নাৰদ নামেৰে সৈতে তাৰমানে তই প্ৰখ্যাত হবি আৰু তই যলৈ যাবি তোৰ পদধূলি পৰিলে সেই সকলোবিলাক তাৰমানে পবিত্ৰ হ'ব তিন্তলৈক্য এতিয়া এইখিনি কথা ক'লে গোটেইখিনি শুনি গৈ আছে গৈ পেলাই কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সুদন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি এৰাই দেৱে সংসাৰৰ তাপ তে তোমাৰ সংগত যদি ভক্তি কৰা যায় সাধু সংগৰ মাজত সংসাৰৰ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি উদ্ধৱে সুধিছে উল্টাকৈ আকৌ সুধিছে এইখিনি বুজোৱাৰ পিছত কিন্তু বেদে ফুৰাই জ্ঞান মেইনে গতি নাই আকে শুনি ভ্ৰমৈ মূৰমতি কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা মিলয়াত মনত সংশয় কিছুমানে কয় বোলে মই কৰ্মকাণ্ডী কাম সোপা কৰা কিছুমানে কয় তুমি আমুকখিনি পূজা ভাগ কৰা কিছুমানে কয় ঈশ্বৰৰ নাম লোৱা এতিয়া বোলে মই কাৰ কথা শুনিম গতিকে উদ্ধৱে তেতিয়া ভগৱন্ত প্ৰভুৰ চৰণত পৰি নিজকে নিজে তাৰমানে তেওঁ ধিক্কাৰ দি পেলাই তেওঁ গাইছে এ ৰাম সংসাৰৰ গৰ্ত এইটো অপৰিল সমস্ত লোক এ তাতে অলংকিলে পৰমতি পায়ে আমি ও বাইকৰ অমৃত কিঞ্চি এই উদ্ধাৰে জগত গতিকে এতিয়া মোক বুজাই দিয়ক প্ৰভু মই কোনটো কৰ্ম কৰিম গতিকে এই গোটেইখিনি কথা কোৱাৰ পিছত মহাবাইগৰ দূৰ কৰিল আজি পৰিচ্ছেদ কৰিল তোমাৰো আমাৰো দেখা দেখি যে আমাৰ এতিয়া এইটো অন্তিম মুহূৰ্ত এই অন্তিম মুহূৰ্তৰ পিছত তুমি আমাৰ লগৰ পৰা গুচি যাবা বৈকুণ্ঠলৈ গুচি যাবা গতিকে বৈকুণ্ঠলৈ যোৱাৰ আগে আগে আমাক এই কথাখিনি হৃদয়ৰ দগ্ধ কৰি আছে গতিকে এই শোকাকুল অৱস্থাটো তোমাক প্ৰশ্ন কৰিছোঁ প্ৰভু
আমাক এই কথাখিনি বুজাই দি থৈ যোৱা। এতিয়া কৈছে জ্ঞানে গতি কৌৱে বেদ লোৱা তাৰ পৰিষদ আচৈ জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে জনা আপুনি প্ৰভুজয় জ্ঞান যুগ চিন্তি বড়োই মিছা কাজে। এতিয়া একাদশ স্কন্ধৰ প্ৰত্যেকটো শ্লোকৰ এই যে 688 কোণত নম্বৰ এটা আছে, ইয়াৰ একোটা একোটা কোট ব্যাখ্যা দিবলৈ হ'লে আধা ঘণ্টা হ'ব লাগিব। গতিকে আমি থুলমূল হিচাপে আমি আপোনালোকক কৈ যাব লগা হৈছে। গতিকে ভকতি কৰিলে আপুনি উপজয় জ্ঞান যুগ চিন্তি মৰৈ মিছা কাজে। কৃষ্ণই উত্তৰ দিছে, তাৰমানে ভক্তি যদি কৰা তেতিয়াহ'লে ঈশ্বৰ জ্ঞান উপলব্ধি হয়। সেইকাৰণে মই কৈছোঁ যে ভা মানে ভ মানে ভক্তি, গ মানে জ্ঞান, ব মানে বৈৰাগ্য, ত মানে তৰম, তাকে কয় ভাগৱত। গতিকে এতিয়া সিদ্ধান্তবিলাক দিছে উদ্ধৱক ভগৱন্তই যে মোৰ নাম গুণ স্মৰণ কৰি ৰূপ হৃদয়ত ধৰি যিসকলে মোক নিতৌ আৰাধনা কৰি আছে সেইজনকো তাৰমানে মই এই সংসাৰৰ পৰা বোলে মই নিস্তাৰ কৰিম। আমি দিনৰ ভাগত কৈছিলোঁ চিন্তামণি, চিন্তামণি মানে কি কোৱা নহ'ল উত্তৰটো। চিন্তামণি হ'ল চিন্তামণি পদাৰ্থটো য'তেই লগাই দিয়া যায় ত'তেই তাৰমানে সোণ হয়। চিন্তামণি বস্তুটো ইয়াত লগাই দিলে এইখিনি সোণ হৈ গ'ল। তেনেকুৱা ধৰণৰ এটা বস্তু চিন্তা। চিন্তামণি জন্ম হেৰা বা হাততে হেৰায়। চিন্তামণি বস্তুটো ততেই তাৰমানে। গতিকে এই চিন্তামণি সদৃশ ভগৱন্তক যি হৃদিপাদ পদ্মত একান্ত মনে ধ্যান ধাৰণা কৰি আছে দৃঢ় মনা হৈ সেইসকলে তাৰমানে মুক্তিৰ নিদানটো পাব। এতিয়া ইয়াৰ পিছতে বহুত কথা কৈ গ'ল। কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সুদন্ত যে হে প্ৰভু সম কাক কয়, দম কাক কয়, সৌৰ্য কাক কয়, মূৰ্খ কাক কয়, দক্ষিণা কাক কয়। ইয়াৰ বহুত কথা কৈ গ'ল, পাঠকসকলে গাই গ'ল। কোনোবাই কথা পাতি থাকোঁতে গুচি গ'ল, কোনোবাই অনমনস্ক হৈ থাকোঁতে গুচি গ'ল, আৰু সেইকেইটা কথা। গতিকে এতিয়া ইয়াত মই চমুকৈ কৈ যাম। পূৰ্ণ সম দম দান সত্য শৌচ কাম পূৰ্ণ মহালাভ প্ৰভু যজ্ঞকাৰৰ নাম। এই প্ৰশ্নবিলাক উদ্ধৱে যেতিয়া ভগৱন্ত প্ৰভুক কৰিছে, পূৰ্ণ পন্থ বিপন্থ ভুলিও কাক কৰি পূৰ্ণ সুখ দুখ দেৱ কহি উদ্ধাৰী। যে এই কথাখিনি মোক পৰিষ্কাৰকৈ বুজাই দিয়ক। আপুনি অন্তিম মুহূৰ্তত যিহেতুকে যাবগৈ, যোৱাৰ আগত তেতিয়া এই কথাখিনি কওক। তেতিয়া ভগৱন্ত প্ৰভুৱে উদ্ধৱক কৈছে যে আনদেৱ ধৰ্মটো কৰিও পৰিহাৰ মোক মাত্ৰ এক চিত্তে মূৰ্তি ভৰিল যাৰ। সেইজনৰ কথা কৈছে। যিজনে জানিলা মোৰ পৰম বান্ধৱ, এই তাৰে নাম সমৰে জানিবা উদ্ধৱ। যে মোৰ নাম, মোক যিজনে চিনি পালে পৰম বান্ধৱ বুলি, হৃদিস্থিত ভগৱান বুলি, সেইজনৰ কথা কৈছে। সেইখিনি জানাজনক কৈছে বোলে সেইটো সম্ভাৱ হ'ল তেওঁ। আৰু মোৰ বাক্য শুনৈ কৰ্ণে মুখে বোলৈ ৰাম
যিটো হস্ত দুই মাত্ৰ মূৰৈ কৰৈ কাম মোৰ ৰূপ চিন্তনত মনে কৰৈ শ্ৰম জানা প্ৰাণ সখী আমি তাকে বুলি দম। এতিয়া সমদম মানে অৰ্থটো ক'ত আছেগৈ বুজি পালেনে? ডাঙৰ ডাঙৰ কথা কৈ গৈছো। আৰু মোক চিত্ত দি পেলাই যিজনে হানি মান অপমান দুখ এইবিলাক সহ্য কৰি ঘূৰি ফুৰিব পাৰে তাৰে নামক ক্ষমা সখী কহিলো নিশ্চয় মহন্তৰ সমাধি ভূষণ। তাৰপিছত কৈছে নিশ্চিন্তে প্ৰাণীৰ দুখ ভূতদায়া সকলোকে হৰিমুঠি বিষ্ণুময় দেখে জানিবা উদ্ধৱ তাকে বুলি মহাদান। হয়তো কৈছে মহাদানী। আৰু ঈশ্বৰ জ্ঞানক যিটো দেই উপদেশ তাকে দক্ষিণা বুলি নাহি কয় সন্দেহ। এতিয়া আপোনালোকক কালি এপাৰ নাৰায়ণ বাপে আমি 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ ওচৰৰে ওচৰা-ওচৰি মানুহ। তেওঁ বয়স মোতকৈ কম হ'লেও তেওঁ এই ভক্তি লাইনটোত পন্থটোত বিভিন্ন স্থানত গৈ অসমৰ বিভিন্ন অনুষ্ঠানত ভাগৱত প্ৰবচন কৰি আহিছে। আমিও আপোনালোকৰ কৃপাত তেনেধৰণে ঘূৰি ফুৰোঁ। গতিকে আমি ঘূৰি ফুৰোঁতে কিছুমান আমি ঠেলা নাম বাবাজী কিছুমান আমি পাই আহিছোঁ। আমাৰ ইয়াত ভাগৱত পাতে চুকে চুকে গাঁৱে গাঁৱে। ৰায় পূজা বা সিফালে পাতে 50খন 60খন গাঁৱে লগ লাগি 15খন 20খন গাঁৱে লগ লাগি বুৰবন্ধাত পাতে। আমি গৈছোঁ এইবিলাক অনুষ্ঠানত। আৰু সোমাই যাওঁতে পদূলিমুখত আমাৰ যিবিলাক 5 বছৰীয়া 6 বছৰীয়া ল'ৰা ছোৱালী আছে ৰাতিপুৱাৰ পৰা লাইন পাতি থাকে, গা পা ধুই আহি চাকি বন্তি জ্বলায়। দুইফালেদি দুকাষে বহি থাকে গেটৰ। তাৰ মাজেদি ভকত যাব, গৈ পেলাই নৈমিষাৰ অৰণ্যত সোমাব। তাত ঋষিমুনি বহি থাকে, কাঠৰ পুতলা আছে, হালধীয়া কাপোৰৰ সৈতে পৰিৱেষ্টিত গছ চছবিলাক দি থৈ দিয়ে নৈমিষাৰ অৰণ্যত। সেইখিনিত সেৱা কৰি নৈমিষাৰ অৰণ্যত তাৰপিছত সোমোৱা দৰ্জাৰ মুখত বিষ্ণু মূৰ্তি এটা আছে, শংখচক্ৰ গদা পদ্ম লৈ প্ৰায় 2.5 ফুটমান হ'ব চক টেবুলত। তাত এগছ ডাঙৰ বন্তি থাকে। চৰাইবাহী ভাগৱত কথা কৈছোঁ 57খন গাঁৱৰ মিলি পাতে তেওঁলোকে। তাত প্ৰণাম জনাই, তাৰপিছত প্ৰণামীত জনায়। আপোনালোকৰ প্ৰণামী পইচাকেইটা কাৰোবাৰ লং পেডত জেপতে গোটেইকেইটা লৈ গুচি যাব। কিন্তু তেৰাখবৰ যিটো ভাগৱত আমি দেখি আহিছোঁ, কেইবাবাৰো গৈছোঁ, তেৰাখবৰ ভাগৱতৰ কাপোৰখন ডাঙৰ বৰ ডাঠ। 4টা মানুহে যেনে তেনেহে টানি নিয়ে আৰু 30টা চৌকা অহৰহ জ্বলি থাকে। গতিকে 25,000, 30,000, 40,000লৈকে মানুহ হয় তাত। ভোৰ বন্ধাটো তেনেকৈ কিছু হয়, পোকদল সৌবৰীত হয়, মৰিগাঁৱত হয়। এইবিলাক বৃহত্তৰ সমাজবিলাকত আমাৰ নাৰায়ণ বাপু ঘূৰি ফুৰে। গতিকে বিভিন্ন জেগালৈ গ'লে আমি কামপুৰৰ বাসিন্দা, আমি এতিয়া কাক কওঁ? এনেকৈ কৰিব লাগিছিল নহয়, এইটোৱে ক'ৰ পৰা আহিছোঁ ইয়াত পিছ দিওঁতে মানে নানানটা ঘটনাৰ কথা কৈ দিওঁ। গতিকে নোকোৱাই ভাল, নকওঁ। এইকাৰণে কৈছে যে এই ভক্তিৰ ল'ৰা ছোৱালীখিনিক আমি যেনেধৰণে আমি আগুৱাই আনিব লাগে তেনেধৰণে আমি আমাৰ কামপুৰ অঞ্চলৰ ৰাইজে কিন্তু আমি সেইবিলাক আমি দেখুৱাব পৰা নাই। তাৰ কাৰণে আমাৰ নিজৰে দুখ লাগে। গতিকে এতিয়া কৈছে যে ঈশ্বৰ জ্ঞানকৰ যিটো দেই উপদেশ তাকে দক্ষিণা বুলি নাহি কয় সন্দেহ। বামুণক দিয়া দক্ষিণাটোৰ কথা কোৱা নাই। ঈশ্বৰ ভক্তি জ্ঞান যিসকলে দিয়ে সেই দিয়া বস্তুটোক কৈছে দক্ষিণা। আৰু আমাৰ এই যে গৰু বিহু, বহাগ বিহুটো এতিয়া আমাৰ উত্তৰ যিবিলাক কাৰ্যপন্থা আমি দেখি আছো, জেঠ মাহ সোমাওঁতেও তাৰমানে বিহু শেষেই হোৱা নাই আমাৰ অসমীয়া মানুহ। মিয়াই 2000 মোন 3000 মোনকৈ ধান চপোৱাত লাগিল। যেই হওক, এতিয়া কথা হৈছে কি, এই যিটো আমাৰ বহাগৰ বিহু এইটো কি কৈছে গৰু বিহু বুলি কৈছে। গৰু বিহু মানে কি? গো ব্ৰাহ্মণ হিতায় নম গো ব্ৰাহ্মণ হিতায় জগদহিতায় শ্ৰীকৃষ্ণায় গোবিন্দায় নমো নম।
বিষ্ণু মন্ত্ৰ আশীৰ্বাদৰ সেইটো গৌ ব্ৰাহ্মণৰ হিতাৰ্থ মানে কি ক'লে গৌ মানে গৰু এইখন ভাগৱতৰ একাদশ খণ্ড পঢ়ি আছে ইয়াত এই অলপ পাছত দ্বাদশ খণ্ডত ওলাই যাবগৈ এই গৰুৰ খোজটো কি আছে গৰুৱে যে খোজটো পেলাই থৈ যায় তাত কি আছে তাত ক'ব আৰু গোহালিটো কি বস্তু তাত ক'ব আৰু গোহালিটোত কাৰোবাৰ যদি জীৱটো যায় মানুহৰ কি বৈকুণ্ঠ ধাম পায় গতিকে আমি সাজি পোৱা নাই এইবিলাক আমি শাস্ত্ৰত পাইছোঁ এতিয়া এই ভাগ যোৱাকালি বা ইয়াত শ্ৰৱণ কীৰ্তন হৈ আছে আমি ইয়াতে এটা কথা সংযোজন দিম আমাৰ জীয়াই বোৱাৰীখিনিও শিকিবলগীয়া আছে হিম্ৰ গৃহ পুষ্পবাদী পৰিবা যতন ভগৱন্ত প্ৰভুৱে কৈছে যে মোৰ গৃহটো মোৰ মণিকূটটো মোৰ গোসাঁই ঘৰটোৰ মোৰ নামঘৰটো মূৰ গৃহ বুলি কৈছে এই মূৰ গৃহ পুষ্পবাদী কৰিবা যতন ঈশ্বৰ ভাৱে মূৰ গৃহ কৰিব গৃহকলে পন্থে মৃত্তিকাৰ সেইমতে গয়া পাইবা বৈকুণ্ঠ স্থান যে যিসকলে মোৰ গৃহটো মুচিব মোৰ গৃহ পুষ্পবাতি কৰিব যতন মিঠাতেলৰ চাকিটোত বন্তি জ্বলাওঁতে লেতেৰা হয় তাক ধুবলৈ দিছে পৰিষ্কাৰ কৰিবলৈ দিছে গতিকে কৈছে যে মূৰ গৃহ পুষ্পবাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেখন গৃহকলে পন্থে মৃত্তিকাৰ এনো যত যিমানটা অনু পৰমাণু তাৰমানে মিহলি হৈ যাব সিমান যুগ ধৰি তাৰমানে বৈকুণ্ঠ বাস হ'ব সৰু কথা কৈছো নেকি আমি কৈছো নেকি আপোনালোক আমি কোৱা নাই শ্ৰীমদ মহাভাগৱত গীতাই গতিকে ভগৱন্তৰ এইবিলাক স্বয়ংমুখৰ বাণী এতিয়া ইয়াত উদ্ধৱক যে কৈ আছে স্বয়ং পৰমাত্মা ঈশ্বৰে কৈ আছে গতিকে আমি মোৰ চিত্ৰ দিয়া যিটো কৰোৱে কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী কৰিলো এইটো মৰ্ম এই আমি কৈছো ইহঁতে যাগ যজ্ঞ কৰে দেই কলিকালত ভগৱানক পাবলৈ অসমত কোনেও যজ্ঞ কৰা নাই কাৰোবাৰ মনোবাঞ্ছাৰ কাৰণে কিবা দেৱ দেৱী পূজা কৰিছে সেইটো বেলেগ কথা এইবিলাক ভ্ৰান্ত ধাৰণা আমি এৰিব লাগিব এইটো আমাৰ কৌতিকলীয়া বৈদিক আচাৰ নীতিৰ সমৃদ্ধ বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু পুৰণি ধৰ্ম হ'ল হিন্দু ধৰ্ম সনাতন হিন্দু ধৰ্ম গতিকে ইয়াক ৰক্ষা কৰিবলৈ যাওঁতে পামুৰো মৰিব নালাগিব লাঠিও ভাঙিব নালাগিব সাপো মৰিব নালাগিব লাঠিও ভাঙিব নালাগিব গতিকে কৈছে কীৰ্তনৰ ভাগৱতত ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল গায়ে গ'ল নে পিছত গাব দাঁতাত চুৰতত দৃষ্টি সমতুল চাণ্ডালটোক আনি পেলাই মনে মণিকূটৰ লগত বহুৱাই ল'ম ব্ৰাহ্মণজনক পদূলি মুখতে খেদি দিম ভাগৱতে আমাক কোৱা নাই কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নেম আছে কৃষ্ণ ভকতৰ জাত নাই কৃষ্ণ ভকত যিসকল তেওঁ হৈধনীয়াও নাই নহয় তাৰ গাত স্থান নাই বামুণীয়াৰ স্থানো নাই তেওঁ ভকত কিহৰ ভকত ঈশ্বৰৰ ভকত কৃষ্ণ ভক্ত সেই জ্ঞানটো আমাক ভাগৱত জ্ঞানটো তাৰমানে আমাক দিছে গতিকে যে জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম ধৈৰ্য কাক কৈছে যিজনে ক্ষমাদান কৰিব পাৰে মোক এজন মানুহে মাৰিবলৈ দম্ভ অহংকাৰ কৰি আহিছে মই যদি লগে লগে সমানে কৈ দিওঁ তেতিয়া কাজিয়াখন ডাঙৰ হ'ব গতিকে তেওঁৰ শাস্ত্ৰ যিমানেই নপঢ়ক
যিমানে আধ্যাত্ম জ্ঞান নলওক, যিমানেই ভকতি নকৰক, মানুহৰ আপোন বিনাশনৰ প্ৰধান শত্ৰুটোৱে হৈছে ক্ৰোধ, অহংকাৰ। যেতিয়ালৈকে সেই বস্তুটো অংকুশে দমন কৰিব নোৱাৰিব, তেতিয়ালৈকে সেইজন কৃষ্ণ ভক্ত হ'ব নোৱাৰে। গতিকে যেনেকৈ ভাগৱতৰ প্ৰস্তাৱনাৰ শ্লোকত কৈছে যে চৈত্যং পৰং ধীমহি, যিজনে সঁচা কথা জিভাখনৰে নকয় সেইজন কৃষ্ণৰ ভকত নহয়, তেওঁ যি পন্থই নহয়, মিছলীয়া যদি হয়। কোনো পন্থই বৈকুণ্ঠলৈ নিনিয়ে, ভকতিৰ দ্বাৰাহে, কৃষ্ণ ভক্তিৰ দ্বাৰাহে বৈকুণ্ঠলৈ জীৱই মুক্তি নিদান পাব। 2 আৰু তেওঁৰ ৰূপ চিন্তা কৰি, যি পাদপদ্ম স্মৰণ কৰি অহৰ্নিশে তেওঁৰ নাম লৈ আছে, যিটোৱে নিজৰ মূতচিত দিয়া যিটো কৰৈ ধৰ্ম কৰ্ম, তাৰে নাম যজ্ঞ সখী কহিলৈ থব। গতিকে তোমাক গোটেই মৰ্ম কথাবিলাক মই কৈছো যে মোক কিবা এসোপা দি পেলাই যজ্ঞ কৰাৰ কথা কোৱা নাই। মোক যি ভক্তি কৰে সেইটোৱে নাম হ'ল যজ্ঞ। আৰু ঈশ্বৰৰ গুণানুকীৰ্তনবিলাক যি প্ৰচাৰ কৰে, পাঠাচাৰ্যও গাই দিছে, বহুতে শুনিছে। এই সকল হ'ল তাৰমানে কি, ঈশ্বৰৰ দূত, বিষ্ণুদূত বুলি যে কয়, বিষ্ণুদূত। গতিকে আপোনালোকক আমি দিনত আহিছিলে নাই কোনোবা নাজানো, কোনোবা হয়তো নাহিবও পাৰে। গতিকে আমি এই আধ্যাত্ম কথনখিনি বিষ্ণু বৈষ্ণৱৰ আমি কোৱা হৈছে।